UPPLৰ পৰা তিনজন সাংসদ আজি কিছুমান বহুত ইম্পৰ্টেণ্ট বিষয় ইয়াৰ ওপৰত সংবাদ মাধ্যমত কিছু কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ সংবিধানৰ যিটো 131st এমেণ্ডমেণ্টৰ কাৰণে লোকসভাত ডিবেট চলি আছিলে, এইটো যোৱাকালি 2/3 মেজৰিটি নোপোৱাৰ কাৰণে এইটো পাছ নহ'ল। কিন্তু বিষয়টো খুব স্পৰ্শকাতৰ আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু বড়োলেণ্ডৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে আমি আমাৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক কিছু কথা ক'ব বিচাৰিছোঁ, যিটো নেকি যোৱা 30 বছৰে যোৱা 40 বছৰে আমি সংগ্ৰাম কৰি আহিছোঁ। ইয়াৰ জাষ্টিছবিলাক যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই। সদায় এটা হাফ হাৰ্টেড এপ্ৰ'চ এটা হাফ ফিনিছ এটা সলিউশ্যন এটা ওলাই আছে, যিটোৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত কিছুমান ইথনিক কমিউনিটিবিলাক ট্ৰাইবেলবিলাক টাইম এণ্ড এগেইন মুভমেণ্ট কৰিব লগা হৈছে। কিছুমানে বন্দুকো লৈছে আৰু যোৱা 70 বছৰৰ ভিতৰত 50 বছৰটো যদি চাবলৈ যায়, তাত প্ৰায় 50,000 উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোক মৰিব লগা হৈছে। এতিয়া বিষয়টো হৈছে যে এই যে 50,000 লোক মৰিব লগা হ'ল ভাৰত স্বাধীনৰ পিছত, এইটো কিছুমান সাংবিধানিক যিটো আমাৰ ৰিড্ৰেছ আছিলে, সাংবিধানিক যিটো ব্যৱস্থা আছিলে, এইটো যদি অলপমান ৰিএলাইন কৰিলেহেঁতেন, অলপ যদি ৰিফৰ্ম কৰিলেহেঁতেন, তেতিয়া আমাৰ এস্পিৰেশ্যনছবিলাক উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ বহুত ভাল সুযোগ পাইছিলে, হ'ব নালাগে। বড়োলেণ্ডৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে নতুন চেঞ্চাছ যদি হয়, বড়োলেণ্ডত এপ্ৰক্সিমেটলি 40 লাখ পপুলেশ্যন হৈ যাব। গতিকে আমি দেখিছোঁ গোৱাত যদি 15-16 লাখেদি দুটা তাত লোকসভা হ'ব পাৰে, তো বড়োলেণ্ডত আমি প্ৰায় 40 লাখৰ ওচৰত যিটো পপুলেশ্যন, তাত আমাৰ 3টাকৈ লোকসভা হ'ব পাৰে। আনপিনেদি আমাৰ তাত যিটো আছে যে বড়োলেণ্ডত আমাৰ এতিয়া যি ৰিডিলিমিটেশ্যন হৈ গ'ল, তাত 15টা চিট এছেম্বলি চিট দিয়া হ'ল। আমি বিচাৰিছোঁ সেইটো 15টা নহয় 30টা হ'ব লাগে, কাৰণ তাত অকল বড়ো নহয় 26টা জনগোষ্ঠী আছে। চবেই ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগিব, আৰু চবেই যদি ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগে তাৰ চিটটো বাঢ়াব লাগিব। যোৱা ৰিডিলিমিটেশ্যনৰ ক্ষেত্ৰত BTC একৰ্ড 2003 4.7 ক্ল'জটোৰ অলপ দহাই লৈ পেলাই তাত ST চিটটো এনহেঞ্চ কৰা নাই। তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো অলপ বেলেগকৈ অনা হৈছে। তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো হৈছিলে যে 2003 চনলৈকে তাত যিমান ST চিট আছে, এই ST চিটটো যেতিয়া ৰিডিলিমিটেশ্যন হ'ব, এইটো চেঞ্জ হ'ব নালাগে। কিন্তু ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগকৈ কৰা হ'ল যে এডভাৰ্চলি এফেক্টটো নন ট্ৰাইবেলত হ'ব বুলি এটা ইণ্টাৰপ্ৰিটেশ্যন কৰি পেলাই যিটো নেকি আমি পাব লাগে ST চিটটো বেলেগ অঞ্চলবিলাকত লৈ যোৱা হ'ল। এতিয়া এই ডিলিমিটেশ্যন যেতিয়া হ'বলৈ গৈ আছে, ইয়াত এটা ডাঙৰ সুযোগ আহিছে। গতিকে তাত ST চিটৰ সংখ্যাটো বাঢ়াব লাগে, আৰু লগতে যিখিনি আমাৰ নন ST মানুহ বড়োলেণ্ডৰ ভিতৰত আছে, সেইসকলে অ'পেন চিটবিলাকত ৰিপ্ৰেজেণ্ট কৰিব। কিন্তু তাত এটা যিহেতু 332 আৰ্টিকেল মতে এইটো ST চিটটো বনোৱা হৈছে শ্বেডিউল ট্ৰাইবৰ, তাত বাহিৰৰ পৰা যিটো ৰিপ্ৰেজেণ্টেশ্যন বা বাহিৰৰ পৰা যাই পেলাই MLA যিটো খেলে কণ্টেষ্ট কৰে, সেইটো বন্ধ হ'ব লাগে। যিটো আছে বড়োলেণ্ডত আমি এগেইন এটা কথা ক'ব বিচাৰিছোঁ যে যিটো BTR একৰ্ড হৈছিলে, এই BTR একৰ্ডৰ ক্ল'জ মতে তাত আমাৰ ভিলেজ ইনক্লুজনৰ কাম হৈ আছে। যিখিনি ভিলেজ ইনক্লুজনৰ কাম হৈ আছে, সেইটো অতি শীঘ্ৰে ভাৰত চৰকাৰে কমপ্লিট কৰিব লাগে। আৰু 3.1 মতে যি বড়োলেণ্ড পিচ একৰ্ড আছিলে 2020, তাত অগমেণ্টেশ্যন এৰিয়া আছিলে, তাত ভিলেজ ইনক্লুজনৰ কামটো শ্ল' হৈ আছে, এইটো ফাষ্ট কৰিব লাগে। আৰু লগে লগে আমি বিচাৰিছোঁ কাউন্সিলৰ চিটটো 40ৰ পৰা 60 হ'ব লাগে, যাতে সকলো জনগোষ্ঠী তাতে ৰিপ্ৰেজেণ্টেশ্যনটো পায়। আমি বিচাৰিছোঁ যে সংবিধানৰ যিটো 125th এমেণ্ডমেণ্ট, এইটো পেণ্ডিং হৈ আছে, এই এমেণ্ডমেণ্টটো আহিব লাগে অতি শীঘ্ৰে। আৰু তাত আমি কিছুমান চেঞ্জেছ বিচাৰিছোঁ, যেনেকৈ ক্ল'জ 4.3 মতে আৰ্টিকেল 282 এমেণ্ড হ'ব লাগে, ফাইনেন্সিয়েল যিটো পজিশ্যন এইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে। এই কামটো কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক আজি আমাৰ তৰফৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ। নৰ্থ ইষ্টৰ যিটো 6 চিডিউল কাউন্সিলবিলাক আছে, এই কাউন্সিলবিলাকক ষ্ট্ৰেংথেন কৰিব লাগিব। আৰু ষ্ট্ৰেংথেন কৰিব লাগিলে যিখিনি এতিয়া ডিলিমিটেশ্যনত আৰ্টিকেল 81, আৰ্টিকেল 330 আৰু আৰ্টিকেল 332 তাত মেনশ্যন কৰা হৈছে, এই গোটেই প্ৰচেছটো কমপ্লিট কৰি 6 চিডিউল কাউন্সিলত যিখিনি আমাৰ চিট বাঢ়াব লাগে। खुलुमबाय लोगोफोर गासिखौबो। ओमफ्राय नोंथांमोना दहाय
मानाव गिदिर प्रमद बर' सार बिथाङा रायलायनायखौ गासैखौबो मिथिखाबाय होनबा बा खोनाखाबाय। दा बेनि गेजेरजों नोंथांमोना जिहेतु मानाव गेदेर बारग' चिफ प्रमद बर' सारा रायलायनायनि माने गोबां खोथाफोर बिथाङा जोंनि बिटिआर बा बड'लेण्ड बा दानि सरकार बिटिसि होनबा दा बेफोराव माने गोबां मोजां मोजां माने प्रजेक्टफोर लाना फैनो नागिरदों बिथाङा जिहेतु माबायाव पावाराव गैयाबो नङा होनबा। दा बिथांनि गोबां माने बिटिआर सरकाराव जेब्ला दं बिथाङा माने गोबां मोजां मोजां प्रजेक्ट माने आखायाव लादों मावनो, नाथाय बिथाङा फेलें जाबाय नङा होनबा। 5 बोसोरल' सरकार मावनो माने हादोंमोन बिथाङा। दा बेवहाय माने बिथांनि आसखान्दा खामानि जाबाय। दा गोबाङानो मोजां मोनाखैमोन प्रमद बर' सारनि जिहेतु खामानि मावनाय स्टाइल डेभेलप जायाखै, साख्रि होनो हायाखै, माबा हायाखै, बेफोरबायदि गोबां नानान धरन नङा होनबा। दा खिन्थु जोंहा प्रमद बर' सारा 5 बोसोराव बेफोर प्रजेक्टखौ मावनो आखायाव लादोंमोन। दा बिथांनि प्रजेक्टआ कमप्लिट जायाखै। दा बेनि थाखायनो बिथाङा मावनानै दिन्थिनो हायैनि थाखाय दिनै रायजो राजाफोरजों माने गोबां गाज्रि मोनजादों नङा होनबा। लोगोसे एनडिएफबिनि केडारफोराबो गवाखै दा नङा होनबा। बे नंगौ थार बाथ्रा। बिटिआर सरकारनि जिहेतु केडारफोराव जिहेतु एनडिएफबि बिथांमोना दिनै उदां जायाखै। उदां जायैनिबो गोबां बाथ्रा दं। माने बिथांमोना एसेबां माने गोरलै गनायनिबो बाथ्रा नङा होनबा। जिहेतु जों आसा खालामो बिथांमोना थाबैनो गगोन। लोगोसे दिनै मानाव गेदेर प्रमद बर' सारा थारैनो एनडिएफबिनि केडारफोरखौ दिहुननो हायाखैबाबो बिथाङा माने बर'फोरनि थाखाय डेभेलपमेन्टनि थाखाय गोबां मोजां मोजां खामानि स्किलफोर प्रजेक्टफोर लाना फैदों नङा होनबा। दिनै गोबां मानसिफ्रा दिनै बिथांखौ बाख्नायनाय नुगासिनो, नोंथांमोनाबो नुबाय थादों नङा होनबा। दा बिथाङा दिल्लीयावनो जा आसामनि चिफ मिनिस्टार हेमन्त बिश्व शर्माजोंबो गोबां बाथ्रा रायलायगासिनो दासिमबो बिथांमोना नङा होनबा, नोंथांमोना नुखाबाय।